প্ৰণাম প্ৰণাম আহা বাচাহঁত এই আমাৰ আশ্ৰম আৰু তোমালোকৰ শিক্ষাটোল মন পুতি পঢ়িবাহক নকৰিবা গণ্ডগোল ভুলতো নিচিঙিবা আশ্ৰমৰ ফুলি থকা ফুল গুৰুৰ জনাই দিয়া পাঠদানৰ সময়ত নকৰিবা গণ্ডগোল মুঠপত বাচাহঁত তোমালোকে এই আশ্ৰমত থাকি আজিৰ পৰা বামায়ন শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব বামায়ন শাস্ত্ৰ মানে কি জানা নাজানো গুৰুদেৱ মই কওঁ শুনা মৰা কটা হত্যা লুণ্ঠন পৰস্তি হৰণকে আদি কৰি যিমানবিলাক ভাল ভাল শিক্ষা এই হৈছে বামায়ন শাস্ত্ৰ মূল বিশেষত্ব বাচা পলাদো দৈত্যৰাজ হিৰণ্যকশিপুৰ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা গুৰুদেৱ হৰি স্বয়ং কৃপাময় মহামানী গুৰুজনাও দেখোন তেওঁৰেই ভক্ত বাচা পলাদো প্ৰকৃততে তুমি কোৱা কথা সত্য সত্য এইখন দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য আমি হলো দৈত্যগুৰু শুক্ৰাচাৰ্য পুত্ৰ আমাক মহাৰাজে দিছে এটা গধুৰ দায়িত্ব যদিও বা নহলো আমি হৃষ্টপুষ্ট আমাৰ গাত আছে যথেষ্টখিনি মহত্ব তোমালোকক বনাব লাগিব একো একোটা প্ৰকাণ্ড দৈত্য বাচা পলাদো গুৰুদেৱ প্ৰতিটো কথাই ওলোটা ওলোটা প্ৰতিটো কথাই ওলোটা ওলোটা সেই পূবৰ বেলি পশ্চিমে ওলাই ওলাই সেই নদীখন উভতি বয় ভয় পানীত শিল উপঙে ভঙে আৰু বলধৰ ঐ গাখীৰ হয় এই গাখীৰ দিয়া বলধক আকৌ লাওমা বুলি কয় বাচা পলাদো হৈ এনেকুৱা কথাই আমাৰ ইয়াত সকলোৱে বিশ্বাস কৰে আজিৰ পৰা তোমালোকে এনেকুৱাবিলাক কথাকে মানি চলিবা হওক বাচা পলাদো তুমি আজিলৈকে যি হৰিনাম ললা আৰু আজিৰ পৰা তুমি ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা অন্যথা তোমাৰ লগতে এই শিশুসকল আৰু আমাৰ সেই গুৰু দুজনৰ দুটা সোণালী জীৱ মহাজে থিয় নচোচা হুলত দিব এই নচোচা হুলডাল কি জানা নাজানো গুৰুদেৱ হে এবাৰ সুমুৱাই দিলে হৈ আকৌ এবাৰ হৈ নোসোমোৱা যেন লাগে এই গতিকে বাচাহঁতো তোমালোক আজি আশ্ৰমলৈ ইমান দূৰ খোজকাঢ়ি আহিছা যথেষ্টখিনি ভাগৰ অনুভৱ কৰিছা গতিকে আজি তোমালোকে একো কৰিব নালাগে মুঠৰ হাবিখনৰ পৰা গৈ কেইটামান ফল মূল আমাৰ বাবে যোগাৰ কৰি আনিবা আমি তাকে খাম আৰু আজি তোমালোকে যথেষ্ট ভাগৰত আছা সেয়েহে লঘোণে ভোকে থাকি আমাৰ দুজনক পঢ়া দিবা আমি দুজন হ'ম নে কি কোৱা দাদা বৰ ভাল কথা ব'লা বৰ ভাল কথা ব'লা ব'লা আহা 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 ভাই অমৰ্ক দাদা খণ্ড এদিন দুদিনকৈ দিন পাৰ হৈ মাহ পাৰ হ'ল মাহ পাৰ হ'ল হেৰৌ এমাহ দুমাহকৈ মাহ পাৰ হৈ বছৰ পাৰ হ'ল বছৰ পাৰ হ'ল সেই পলাধৰ কোনো পৰিৱৰ্তন নহ'ল নহ'ল মানে সেই পলাত তোমাৰ ৰাজ্যৰ পৰা আশ্ৰমলৈ আহোঁতে যেনেকুৱা ধৰণৰ আশ্ৰমতো সেই একে ধৰণৰ ইয়াত আহি ফল মূল খাইছে কিন্তু পলাতৰ কোনো চেহেৰা পৰিৱৰ্তন নহ'ল নহয় সেইটোৱেইটো মইতো সেইটো কৈছিল নেকি আপুনি কি কৈছিলা মই কৈছোঁ আমি যিমানেই চেষ্টা কৰোঁ হৰিনাম এৰক হেৰৌ সেইটোৱে আকৌ সিমানে হৰিনাম ধৰক এৰা পাই দাদা আমাক কিহে পালে ক'ব নোৱাৰো কি কুগ্ৰহে লগ ল'লে ঠিকনা নাই নাই এতিয়া সেই পলাদৰ খঙত দৈত্যৰাজে তোমাৰ মোৰ ওপৰত বুটক নুতুলিলে হৈছে চে সেই বুলিনো আকৌ মহাৰাজক আকৌ নোৱাৰো বুলি কওঁ কেনেকৈ তেতিয়াবা আকৌ মহাৰাজে কি কয় সেইটো এটা কথা সেই পলাত আমাৰ কালহনি হ'ল কালহনি কালহনি পিছে দাদা এটা কথা এই দৈত্য শিশুসকল পঢ়া শুনাৰ ক্ষেত্ৰত গেধা কিন্তু পলাত হ'লে নেগেধা নেগেধা কিন্তু সেইবিলাকৰ সেই দৈত্য কুলত বৈষ্ণৱ উপজীবিলাক কিহে পালে আৰু এই কথাষাৰ যদি আমি সেই তেতিয়াই গম পালোহেঁতেন মহাজক নোৱাৰো বুলি ক'লোহেঁতেন নহয় সেই ক'লোহেঁতেন নকওঁ দাদা এতিয়া মুখা পালে কি কৰা আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন ভাল কথা সেই বাচাহঁতো এই তোমালোক আহি পালাহি এই এতিয়া তোমালোকে পুথি পাজি মেলি লোৱা দাদাও এই বাচ্চাহঁতে পুথি পাজি মেলি কিবা এটা লিখে মানে মই হাত কানি কিবা এমুঠি খা কলৈ যা হেৰৌ কলৈ যাওঁ
হেৰ' এই মুখা আহি পাইছেহিয়ে সেই মুখে কটা মতাই নাই হেৰ' হাতেৰে আঁক এডাল মৰাই নাই সেই তোৰ আকৌ খাব হ'লে হেৰ' পেটত কিবা এটা সোমাই আছে নেকি নহয় তেওঁ লঘোণে ভোকে থাকি সেই শিক্ষাদান দিব নাপায় নেপায় তথাপিতো তুমি কৈছা যে দুইটা একেলগে খাম হ'ব না তেতিয়া হ'ব হ'ব এই হেৰি নহয় বাচ্চাহঁত তোমালোকে পুঠি পাজি মেলি ললা হওক পিছত জুতুনি খাব পাৰিব না জুতুনি খাব পাৰিম গুৰুদেৱ পাৰিবা মই তোমালোকক এটা মহৎ বাণী কওঁ ক'ব এই বাণীষাৰ প্ৰত্যেকে কাণ থিয় থিয় কৈ শুনিবা আৰু নুন পেলাই পেলাই লিখি যাবা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঈশ্বৰ কি কৈছিলোঁ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্যশাৰী প্ৰত্যেকে তিনিহাই কৈ লিখা তিনিহাই কি কেচেল মেচেল কৰি আছ লিখ আকৌ ঐ চাওঁ কি লিখিলি গুৰুদেৱ তিল দুমান কি লিখিলি ঐ ডাঙৰকে লিখ অ' বাচ্ছা এই তুমি কি লিখিলা চাওঁ দিয়াচোন সুন্দৰ হৈছে লিখিব দঁতাল ৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঐ দঁতাল ৰাজ নহয় হেৰ' দৈত্যৰাজ লিখ লিখ ঐ চাওঁ তই কি লিখিলি এইটোৱে আকৌ সেই এষাৰিহে লিখিলে হেৰ' বাকী কেইখাইটো বাপেৰৰ পিঠিত লিখিবি নি ঐ সৰুকে লিখ অ' বাচ্ছা চাওঁ এই তুমি কি লিখিলা এই বাচ্চাই দেখোন আৰু সুন্দৰকে লিখিছে লিখিব বাচ্চাই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ পিতাই পিতাই নহয় ঈশ্বৰহে ঐ লিখ ঈশ্বৰ অ' দাদা এই পলাত বাই কি লিখিছে তুমি এবাৰ চাবাচোন বাৰু সেই পলাতহে লিখিব পলাতহে লিখিব চাওঁ পলাতহে কি লিখিলা লগ গুৰুদেৱ পলাতে দেখোন দেই কিবা পলাতে ঢেৰ লিখিব ঐ মোৰ ক অ' খণ্ড বগাই বগাই যাবলৈ মই কিবা নিগনি নেকি তেওঁ বেগাই অ' সেইখা কোৱা কি হ'ল ঐ চাচোন তই কি লিখিলে সত্যই সদায় হ'বই নোৱাৰে সত্যই হেনো ভগৱান খালে আৰু কি লিখিছে জানো কি সত্যম শিৱম সুন্দৰম এই সুন্দৰম ঐ দাদা তোমাক এইসোপা লিখাবলৈ কিহে পাইছিলা হয় মই সেইটো কৈছিলো নেকি আকৌ কি কৈছিলা মই কৈছিলো দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কথা সেইটোৱে আকৌ শুনিলেহে কাপোৰ কানি নাইকিয়া নঙঠাটো আমাৰ ঈশ্বৰ বাচ্চা পলাদো তাক মোক ক'বও নালাগে একো তই লিখিবও নালাগে তই যেনেকে যিটো ভেজতে বহি আছে সেইভাগে বহিয়ে থাক তহঁতে লিখি ফালিব নালাগে তহঁতে কচোন কোনে কি কৰি ভাল পাওঁ দৈত্যৰ এটা নিয়ম আছে হাউতকে উঠিবি জাপ মাৰি বহিবি ঐ তই ক কি কৰি ভাল পাওঁ মই গদাৰ যুদ্ধ কৰি ভাল পাওঁ গদা যুদ্ধ নাইবা বুজিছা গদা তুমি ল'বা একদম গদাটো দাঙি লৈ যাকে যেনেকে পা মোৰ মাৰ মাৰি দি চেপেটা কৰি দিবা ভাল হৈছে বহা এতিয়া তুমি কোৱাচোন কি কৰি ভাল পোৱা মই ধনুকাঁড়ে মিগৰা কৰি ভাল পাওঁ এইটো একদম ভাল শিক্ষা বুজিছা আমাৰ দৈত্যসকলে ধনুকাঁড় ল'ব লাগে এই ধনু বিদ্যাটো দৈত্যসকল থাকিব লাগে তুমি ধনুকাঁড় লৈ পেলাই মিগৰা কৰিবলৈ যাওঁতে চৰাই চিৰিকটি যি পাবা নহয় চব বিভিন্ন পৰা একদম সি যাবা কাৰণে অকল চৰাই চিৰিকটিকে নহয় তোমাৰ ককাই ভাই ইষ্ট কুটুম যিমান আছে চব একদম সিৰি যাবা দেই ভাল এতিয়া বাচ্চা তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱালে যুদ্ধ কৰি ভাল তৰোৱাল যুদ্ধ নেইবা বাছা তৰোৱাল যুদ্ধ নেইবা বুজিছা তৰোৱালে যাকে যেনেকৈ পাই একদম ঘাপ মাৰি যাবা কাৰোবাক ঘাপ মাৰি নাকটো আনিবা কাৰোবাক ঘাপ মাৰি কাণখন আনিবা মুঠৰ পৰা চাবা যাতে ঘাপত জেগাতেই পৰে ভাল হৈছে এতিয়া বাছা তুমি কোৱাচোন কি কৰি ভাল পোৱা কোৱাচোন মই হাতী পিঠিত উঠি ভাল পাওঁ এইটো ভাল কথা আমাৰ দৈত্যসকল হাতী পিঠিত উঠিব লাগে বুজিছা হাতী পিঠিত উঠোতে খালি সদায় তুমি এটা কথা মন কৰিবা
খুৰা পিনৰ পৰা উঠিবা মানে নেগুৱা পিনৰ পৰা নুঠিবা কাৰণ হাতীয়ে লঠিয়াবও পাৰে ভাল আছে পিছে দাদাও এই পলা ডুবাই কি কৰি ভাল পাই তুমি সোধাচোন এই পলাধিও ক'ব পলাধিও ক'ব সোধা এতিয়া বাছা পলাটো এতিয়া তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ অঁ মোৰ হৰিনাম গাই বৰ ভাল লাগে তই পলাটো তই পাগল হলি হেৰ' এই মুখা কেলে পাগল কৰিছ ঐ খণ্ড মই আহাউত কেনি কিবাই মুঠি নেখামগৈ নেকি বৰ ভাল কথা এই পলাদক লগ পোৱা দিন ধৰি মোৰ মনটো কেনিবা পিনে ঢাল খালেই নহয় খালেই মানে কিবা চেটলেং পেটলেং তেতিয়াহ'লে কথাই নাই কি এই নচচা হুলালৰ উঠিবলৈ সাজু হৈ থাক খণ্ড তোমাৰ এডোখৰতে দীঘলকৈ সেয়া ভাগি ধৰিছোঁ বুজিছ মুঠৰ ওপৰত মহাজা ভাং মাৰিলেও মই কাটিলে কাটক আমি সেই নচচা হুলত উঠা আগতে সকে মহাজা আগত সিহঁতক চমজা দিয়ে ভাল হ'ব বুজিছ ঐ বল তহঁতি বহি পেলিব নালাগে এতিয়া বল